Hello everyone, welcome back to my YouTube channel. আৰু মই পিংকি আপোনালোক সকলোকে পিংকি কিটচেনৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাগে ভাবিছে মানে কি হ'ল মই ভিডিঅ' আপলোড নকৰা হ'লোঁ যে বহুতেতো সুধিয়ে আছে যে ইউটিউবত ভিডিঅ' চাবলৈ পোৱাই নাই। চ' মানে মোৰ মন নোযোৱা হ'ল কি হ'ল মই আপোনালোকৰ পৰা ছাপৰ্টেই নোপোৱা হ'লোঁ। কাৰোবাৰ পৰা ছাপৰ্ট পালেহে কিবা এটা কৰিবলৈ মন যায় আৰু ছাপৰ্ট নোপোৱা হ'লোঁ সেইটো কাৰণে বনাবলৈও মানে মন নোযোৱা নিচিনা হৈ থাকিলে। চ' নবনোৱাই হ'লোঁ মাজত ধৰি আৰু আজি ভাবিলোঁ বহুত দিনৰ মই আপোনালোকৰ মাজলৈ যাওঁ মানে এটা নতুন ৰেচিপি লৈ আহিছোঁ মানে আজি বনাম বুলি ভাবিছোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, চাই যাওক আজিনো মই কি নতুন ৰেচিপি লৈ আহিছোঁ দেখাই যাম আগলৈ। এতিয়া দুপৰীয়া 12টাই বাজিলে আৰু ষ্টাৰ্ট কৰিম আৰু অলপ পাছত বনাবলৈ। আমাৰ ঘৰৰ মনি প্লেণ্টজোপা চাওকচোন কিমান লহপহকৈ বাঢ়িছে। আগতে চুটি আছিল মানে দেখাইছিলোঁ মই, এতিয়া পূৰা বাঢ়ি গৈছে আৰু কোৱা হয় যে মনি প্লেণ্ট থাকিলে বোলে পইচা সোমোৱাৰ ৰাস্তা বেছি হয়। আমাৰ পইচা সোমোৱাকছে পইচা গৈছে, এইটো বোলে পাপাৰ মানে বেমাৰ চেমাৰতে গুচি যায় আৰু প্লেণ্টজোপা দেখালোঁ। আৰু আজি পাপাই মাছ লৈছিলে বেপাৰীৰ পৰা আজি মাছ লৈছিলে, সৰু সৰু মাছ। তাকে ভাবিছোঁ আজি মাছৰ টেঙা চৰচৰি বনাম, সৰু মাছৰ। আৰু মাছটো এতিয়া মই ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ। মাছটো বাচি মেলি মানে ধুনীয়াকৈ পাপাই একদম ফ্ৰিজত ভৰাই থৈছিলে আৰু এয়া মই এতিয়া উলিয়াই আনিছোঁ। উলিয়াই আনি পেলাই এতিয়া এয়া বনাবলৈ আহিছোঁ আৰু পাকঘৰত সোমাইছোঁ। এয়া সৰু সৰু মাছ ভাল লাগে। এইটো মানে বৰিয়লা মাছটোতকৈ ডাঙৰ হয়, কিবা মিৰিকা মাছৰ পোৱালি বুলি কৈছে আৰু তাকে আজি বনাম। হালধি আৰু নিমখ অনা নাছিলোঁ, গতিকে এয়া হালধি দিছোঁ অকণমান আৰু এয়া নিমখ দিছোঁ। তাৰপিছতে এইখিনি এতিয়া মই ভালদৰে সানি ল'ম, মানে বাচিয়ে মানে ফ্ৰিজত ভৰাই থোৱা হ'ল আৰু সেইকাৰণে বনাবৰ সময়ত এতিয়া মই সানি লৈছোঁ। আগতীয়াকৈও সানি ল'ব পাৰে আপোনালোকে। আৰু আজি এইটো নতুন ৰেচিপিটো মানে মই আগতে বনোৱাই নাই, টেঙা চৰচৰি যিটো ৰেচিপি বনাম মই সেইটো মানে মই আগতে বনোৱাই নাই আৰু আজি মগজৰ সৈতে বনাম। চ' চাই যাওক আগলৈ ভিডিঅ'টো। আৰু এয়া কেইটামান মগজ লৈ লৈছোঁ আৰু মগজখিনি এতিয়া মই পানীত অলপ সময় তিয়াই ৰাখিম বাৰু। বেছি নাই লোৱা, অলপ লৈছোঁ জোখৰ মতে, মানে মই 3জনৰ কাৰণে বনাম যিহেতুকে। চ' জোখৰ মতে ল'ব আপোনালোকে, কিমানটো জোখত মানে বনায় আৰু বেছি মানে গ্ৰেভি কৰিব নালাগে, মানে বেছি মানে জোল কৰিব নালাগে আৰু অলপ গ্ৰেভিকৈ ৰাখিব লাগে। এইফালে আকৌ এয়া মধুৰি বাহঁতৰ ঘৰৰ পৰা দিছিলে, পকা পকা মধুৰি। এতিয়া খাম, মধুৰি খাই মানে মই বহুতেই ভাল পাওঁ, বহুত ভাল পাওঁ আৰু প্ৰিয় বহুত। আৰু এয়া লৈ লৈছোঁ, খাম এতিয়া আৰু এয়া মগজখিনি মিক্সিত পেষ্ট কৰি আনিছোঁ। এইফালে এয়া কেৰাহীখন গৰম হ'ল, কেৰাহীখন পাতি দিছোঁ আৰু ইয়াতে দিছোঁ তেল। এতিয়া মই প্ৰথমতে মাছকেইটাকে ফ্ৰাই কৰি ল'ম। এয়া তেল গৰম হ'ল, ইয়াতে মাছকেইটা দি দিছোঁ। মই মাছ ভাজিলে সদায় এনেকুৱাই হয়, মানে কি হয় মাছেই মোক দেখিব নোৱাৰেনে মই মানে কি একো ভাবি নাপাওঁ, কিন্তু মই যেতিয়া এনেকৈ ভাজিব লওঁ তেতিয়া লাগি ধৰে, মানে মাছটো এয়া লাগিয়ে ধৰিলে আৰু। মাছ ফ্ৰাই কৰা তেলতে দি দিলোঁ কেইটামান পাঁচফোৰণ। মানে সেইখিনি তেলতে দিছোঁ আৰু তেলখিনি যিহেতুকে থাকি গ'ল ন, তাতে দি দিছোঁ আৰু তাৰপিছতে এয়া আন্দাজ পৰিমাণে দিছোঁ হালধি। তাৰপিছতে এতিয়া এইখিনি মগজখিনি ইয়াতে দি দিছোঁ, দি পেলাই এইখিনি লৰাই দিছোঁ। নিমখটো এতিয়া নিদিওঁ, অলপ পাছত দিম। এতিয়া দি দিছোঁ পানী জোখমতে। এয়া উতলিবলৈ আৰম্ভ কৰিলে আৰু নিমখো দি দিলোঁ ইয়াতে আন্দাজ পৰিমাণে। আপোনালোকক সেয়া দেখাবলৈ নহ'লে বাৰু মানে নিমখ দিয়াটো। আঞ্জাখিনি উতলি থাকোঁতে মাছ দিলোঁ আৰু ইয়াতে এতিয়া নেমু দি দিছোঁ একেবাৰে শেষত। আৰু এইখিনি একদম বহি আছে, উতলি আছে।
আজি দুপৰীয়া স্পেচিয়েল সৰু মাছৰ টেঙা চৰচৰি, এইফালে দাইল আছে আৰু এইফালে সৰু মাছ পিঁয়াজ দি ভাজিছিলোঁ। সেয়াই আৰু দুপৰীয়াৰ আজি স্পেচিয়েল। কি খবৰ সকলোৰে? আৰু আজি হৈছে ৰাখী পূৰ্ণিমা, মানে ৰাখী বন্ধন, গতিকেলৈ আজি ৰাখী পিন্ধামগৈ, কাক পিন্ধাম সেয়া সজোৱাই কৰি লৈছোঁ। ৰাখী বন্ধনৰ স্পেচিয়েল বহুত মানুহে মানে ৰাখী বন্ধনৰ মূলটো মানে বুজি নাপায়। মানে মই চব মানুহৰ কথা কোৱা নাই, কিছুমান মানুহৰ কথা কৈছোঁ। মানে কিবা ফাল্টু টাইপ উৰুৱাই দিয়ে, কিন্তু আমি এইটো মানি আহিছোঁ ন, সেইটো কাৰণে মানে সদায় মানে মানিয়ে যাম আৰু এয়া যাওঁ টুকুক ৰাখী পিন্ধাবলৈ যাওঁ, এয়া আহিছোঁ আৰু যাওঁ তাৰ ওচৰলৈ ৰাখী পিন্ধাওঁগৈ। এতিয়া ৰাখী পিন্ধালোঁ, কিন্তু ফটোহে উঠালোঁ, ভিডিঅ' কৰা নহ'ল। সেইখিনি আপোনালোকক দেখাম বাৰু। হাই এভৰিৱান, আৰু আজি মানে এতিয়া গধূলিয়ে হ'ল আৰু ওলাই আহিছোঁ অলপ বাহঁতৰ ঘৰলৈ। সত্যনাৰায়ণ পূজা আছে বাহঁতৰ ঘৰত, চ' মা আৰু মই আৰু পাপা আহিছোঁ আৰু দেখাম আপোনালোকক পূজা। জাষ্ট পাই মানে ভিডিঅ'টো ষ্টাৰ্টে কৰি দিছোঁ আৰু বোলে তেতিয়াহ'লে এইবিলাক চাই যাওক। আৰু এয়া পূজা আৰম্ভ হৈ গ'ল, আমি পাইছোঁহি, তাৰপিছতে পূজা আৰম্ভ হৈ গ'ল আৰু আমি পোৱা আগতেই আৰম্ভ হৈছে পূজা। এয়া কোনে গোঁসানী দুখ পাইছোঁ দিছোঁ। বাই বাই। Om yang me dang di bawah na bi dor asu pa tre ta ma mu jam me yang ne me ra bi nam ku sa om cha se te na ma a su nam cha se te na ma ye te go na su na bi bi nu wa ba ni ka ni bi cha ni ja cha na sa ma sa ra bi bi এজনী মাৰিছে। আজিলৈ ভিডিঅ'টো বনাইছিলে পূজা, আপোনালোকক দেখালোঁ। চ' লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।